নমস্কাৰ আজি মই ভিডিঅ'টোত দশম শ্ৰেণীৰ লেখিকা জয়শ্ৰী গোস্বামী মহন্তইনীৰ দ্বাৰা ৰচিত অৰুণিমা সিনহা নামৰ পাঠটিত থকা প্ৰশ্নাৱলীৰ 7 আৰু 8 দুটা প্ৰশ্নোত্তৰ লৈ আহিছোঁ কিন্তু যদিহে ভিডিঅ'টো ভাল লাগে প্লিজ আপোনালোকে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব অৰুণিমা সিনহা নামৰ পাঠটিত 7 নম্বৰ প্ৰশ্নটো আছে একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা উত্তৰ অৰুণিমা অন্তৰত প্ৰচণ্ড সাহস অদম্য উৎসাহ আৰু প্ৰবল আত্মবিশ্বাস থকা আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ উৎস এক অনাকাংক্ষিক পৰিস্থিতিত পৰি অৰুণিমাই ভৰি এখন হেৰুৱাইছিল বাকি থকা আনখন ঘুনিয়া ভৰিও লুৰ ৰ'দৰ সহায়তে চলা ফিৰা কৰিব পাৰিছিল ভৰিখন হেৰুৱাৰ দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰিত কৰাৰ প্ৰতিজ্ঞা সফল কৰিবলৈ অৰুণিমাই উঠি পৰি লাগিছিল যাৰ ফলত শাৰীৰিক মানসিক দুয়ো দিশতে দৃঢ়তা আৰু অধ্যৱসায় থকা অৰুণিমাই পৰ্বতাৰোহণৰ অতি কঠিন কৌশল আৰু পৰিশ্ৰমক অতিক্ৰম কৰি অসম্ভৱ কাম এটা সম্ভৱ কৰি দেখুৱাবলৈ সমৰ্থ হৈছিল যিটো কাম আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা তাৰ পিছত 8 নম্বৰটো আছে ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল উত্তৰ ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক এনেদৰে অনুপ্ৰাণিত কৰিছিল কৰ্কট ৰোগত আক্ৰান্ত যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তিৰে সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰি নিজৰ লক্ষ্য পূৰণৰ বাটত আগুৱাই যাবলৈ সক্ষম হোৱাটো অৰুণিমাই দেখিবলৈ পাইছিল যুৱৰাজে দেখুৱাই দিছিল মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই কোনো প্ৰতিৰোধৰ সৃষ্টি কৰিব নোৱাৰে আৰু জীৱনৰ উত্তৰণৰ বাটতো ই হেঙাৰ হ'ব নোৱাৰে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই ইমানতে ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ পুনৰ বেলেগ এটা ভিডিঅ' লৈ সকলোৰে আগত উপস্থিত হ'মহি